ভিডিঅ'টোৰ শেষত এইটো কি হ'ল আপুনি ভালকৈ ভিডিঅ'টো চাব। আপুনি জানেনে আলতাফ হুছেইন মিয়া গান গাই বিপদে পৰিছিল, এটা বিতৰ্কিত গান সৃষ্টি কৰিছিল, তাক গ্ৰেপ্তাৰ কৰি পুলিচে জেলত লৈ গৈছিল। কিন্তু তাৰ পিছত আলতাফ হুছেইনৰ কি হৈছে আপুনি জানেনে? আজি ভালকৈ ভিডিঅ'টো চাব। মই এই ভিডিঅ'ত আপোনাক কৈ দি আছোঁ আলতাফৰ লগতে কি ঘটনা ঘটিছে। আলতাফ হুছেইন পুলিচক কৈছে বাৰ মই ইমানো বেয়া কথা কোৱা নাই গানত, চ' প্লিজ মোক মাফ কৰি দিয়া। তাৰ পিছতো পুলিচ আলতাফ হুছেইনক ক্ষমা কৰা নাই। কিন্তু কিয়? তাৰ পিছতে আলতাফ হুছেইনক চালান কৰি দিছে। চালান কৰি দিয়াৰ পর আলতাফ হুছেইনক কোৰ্টত লৈ গৈছে। আদালতে লৈ যোৱাৰ পিছত আলতাফ হুছেইনৰ 2 দিন জেল হৈছে। তাৰ পিছতে আলতাফ হুছেইনক এৰি দিছে জেলৰ পৰা। কিন্তু আহি লগে আৰু এটা গান বনাইছে আলতাফ হুছেইনে। সেইটো গান মই আপোনাক দেখুৱা নাই কাৰণ কপিৰাইট আহিব, চ' প্লিজ আপুনি বেয়া নাপাব। গানটো যদি আপোনাৰ শুনিবলৈ মন যায় তেনেহ'লে মই এটা চেনেলৰ নাম কৈ আছোঁ, আপুনি যাই গানটো শুনি আহা। চেনেলৰ নাম হ'ল শফিক মিউজিক কোম্পানী। আলতাফ হুছেইন এতিয়া যিটো গান বনাইছে এই গানত কিন্তু এটাও বেয়া কথা কোৱা নাই। এই গানত এইটোই কৈছে, মই আগতে যিটো গান বনাইছিলোঁ সেই গানত মই বেয়া কথা কোৱা নাই, তাৰ পিছতো কিছুমান মানুহে মোক জেলৰ ভাত খোৱালে। এতিয়া আপোনাৰ সুন্দৰ হাতৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু বেল আইকনত ক্লিক কৰি দিয়া আৰু এই ভিডিঅ'ত লাইক কৰি দিবা। চ' প্লিজ আপোনাৰ পৰিয়ালৰ খেয়াল ৰাখিবা। ভিডিঅ'খন চাৱাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ আৰু হিন্দু মুছলিম মিলিজুলি থাকিবা।